Hello everyone, welcome to my YouTube channel Assamese Beauty Tips. আজি মই আপোনালোকৰ ওচৰত এটা নতুন ভিডিও লৈ আহিছো। ভিডিওটো শেষলৈ চাব, তেতিয়া হলে আপোনালোকে বহুতো নজনা কথা জানিব পাৰিব। আপোনালোকলৈ এটা অনুৰোধ যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে। হাই বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকৰ আগত চকুৰ গুৰিৰ তলত কিয় কলা পৰে এই ভিডিওটোত আলোচনা কৰিম। ভিডিওটো শেষলৈ চাব, লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। ডাৰ্ক সাৰ্কুলেশন বা চকুৰ তলত কিয় কলা পৰে তাক এটা বা দুটা বাক্যৰে বুজাব নোৱাৰি। তাৰ কাৰণে আমি বিতংভাৱে আলোচনা কৰিব লাগিব। সো ভিডিওটো অকনো স্কিপ নকৰাকৈ শেষলৈ চাব। 1 নম্বৰ ডাৰ্ক সাৰ্কুল হোৱাৰ মুখ্যতঃ কাৰণসমূহ হৈছে বহুদিনীয়া ৰোগ আৰু দুৰ্বলৰ কাৰণে চকুৰ গুৰি কলা হয়। 2 নম্বৰ পলিউশন বা দূষিত বায়ুৰ কাৰণে চকুৰ গুৰি কলা পৰা দেখা যায়। 3 নম্বৰ ৰাতি পলমকৈ হাৰা থকাৰ কাৰণে চকুৰ গুৰি কলা হয়। 4 নম্বৰ জেনেটিক কাৰণত চকুৰ গুৰি কলা পৰে। মাক বা দেউতাকৰ, ককাক বা আইতাকৰ যদি চকুৰ গুৰি কলা পৰা সমস্যাটো থাকে তেতিয়া হলে অটোমেটিক্যালি বংশগতভাৱে কলা পৰা ৰোগটো আহি পৰে। 5 নম্বৰ দেহত ৰক্তহীনতা, দুৰ্বলতা, লো প্ৰেছাৰ আদি থাকিলে চকুৰ গুৰি কলা পৰা হয়। 6 নম্বৰ বেছি ৰদত থাকিলে আমাৰ চকুৰ গুৰি কলা পৰে। 7 নম্বৰ সাইনাস বা এলাৰ্জিৰ কাৰণে আমাৰ চকুৰ গুৰি কলা হয়। কেতিয়াবা চকুৰ গুৰিত খজুৱতিও হয়। 8 নম্বৰ বেছি মেডিচিন ব্যৱহাৰে আমাৰ ডাৰ্ক সাৰ্কুলেশন সমস্যা আহি পৰে। 9 নম্বৰ খোৱা লোৱাৰ অমনোযোগী হলেও আমাৰ চকুৰ কলা পৰে। 10 নম্বৰ ইয়াৰ বাহিৰেও আমাৰ কেতিয়াবা চকুৰ যদি আমি সস্তীয়া মেকআপ ব্যৱহাৰ কৰোঁ তাৰ ফলত আমাৰ চকুৰ গুৰি কলা হয়। 11 নম্বৰ লিভাৰৰ প্ৰব্লেম, মানসিক কষ্ট, ধাতু ৰোগ, গেষ্ট্ৰিক, বেছিকৈ মোবাইল, লেপটপ, টিভি বেছি লিখা পঢ়া কৰিলেও আমাৰ চকুৰ গুৰি কলা পৰে। গাঁও অঞ্চলত বেছিকৈ তাঁত বোৱা মহিলাৰ ক্ষেত্ৰতো চকুৰ গুৰি কলা পৰা সমস্যা আমি দেখা পাওঁ। ইয়াৰ উপৰিও আমি পানী কমকৈ খালে, ৰাগিয়াল বস্তু বেছিকৈ সেৱন কৰিলে, লগতে চশমা বেছিকৈ ব্যৱহাৰ কৰিলে ডাৰ্ক সাৰ্কুলেশন প্ৰব্লেমটো হয়। এতিয়া আহিছোঁ আমি ঘৰুৱা উপায়েৰে চকুৰ গুৰি কলা পৰা কেনেকৈ কমাব পাৰোঁ বা ৰোধ কৰিব পাৰোঁ। 1 নম্বৰ খোৱা লোৱাৰ ক্ষেত্ৰত নিজে সজাগ হ'ব লাগিব। দৈনিক ৰাতি 8 ঘণ্টা শুব লাগিব। প্ৰটিন, ভিটামিন, কাৰ্বহাইড্ৰেট খাদ্য বেছিকৈ খাব লাগে। চৰ্বিযুক্ত, মছলাযুক্ত খাদ্য ৰিজেক্ট কৰিব লাগে। 2 নম্বৰ সেউজীয়া শাক-পাচলি আমি ফল-মূল, গাখীৰ, দৈ, মাছ, মাংস, সৰু মাছ আদি বেছিকৈ খাব লাগে। 3 নম্বৰ চকুত সদায় 15 বা 20 বাৰ মান ঠাণ্ডা পানী মাৰিব লাগে। 4 নম্বৰ মৌ আৰু কণীৰ বগা অংশ সমপৰিমাণৰ মিক্স কৰি লগাব লাগে, পিছত ঠাণ্ডা পানীৰে ধুই দিব লাগে। 6 নম্বৰ চকুৰ গুৰি কলা পৰিলে আলুৰ ৰসৰ লগত সমপৰিমাণৰ কেঁচা গাখীৰ মিহলাই লগাব লাগে, পিছত 10 মিনিট ৰাখি প্লেইন পানীৰে ধুই দিব লাগে। এমাহমান লগালে সুফল পোৱা যায়। 6 নম্বৰ তিয়ঁহ গোলকৈ কাটি কেঁচা গাখীৰত ডুবাই চকুৰ পতাত 15 মিনিটমান লগাব, ডাৰ্ক সাৰ্কুলেশনৰ সমস্যা নোহোৱা হয়। 7 নম্বৰ আলমণ্ড অইল লগত তিয়ঁহৰ ৰস সমপৰিমাণৰ মিহলাই 10 মিনিট মালিচ কৰিব লাগে। কলা পৰা সমস্যাটো একেবাৰে আঁতৰি যায়। 8 নম্বৰ কেঁচা গাখীৰ কপাহত লৈ চকুহাল ভালকৈ মচিব লাগে, পিছত ঘৰতে বনোৱা নাৰিকলৰ তেল হাতত অকণমান লৈ আলফুলে চকুজুৰি মাছাজ কৰিব লাগে। এনেকুৱা কৰিলে ডাৰ্ক সাৰ্কুলেশনৰ পৰা মুক্তি পাব পাৰি। 9 নম্বৰ বিলাহী ৰসৰ লগত সমপৰিমাণৰ নেমুৰ ৰস মিহলাই চকুৰ কলা পৰা অংশত লগাব লাগে। এনেকুৱা কৰিলে চকুৰ কলা পৰা ভাগ সোনকালে আঁতৰি যায়। বন্ধু-বান্ধৱীসকল, ইয়াৰ বাহিৰেও আমি যদি ৰ'দত কেতিয়াবা ফুৰিব যাওঁ তেতিয়াহ'লে আমি চকুৰ জুৰিত ৰ'দ লগাব নালাগে। কেতিয়াও ছানগ্লাছ আমি পৰিধান কৰিব লাগে। বেছি কেমিকেলযুক্ত ক্ৰীম চকুৰ গুৰিত লগাব নালাগে। টেনশ্যন ফ্ৰী হৈ থাকিব লাগে সদায়। ডক্তৰৰ পৰামৰ্শ অনুযায়ী মাল্টিভিটামিন A to Z গ্ৰহণ কৰিব লাগে। কেতিয়াবা কোনো অভিজ্ঞ বিউটি থেৰাপিষ্টৰ ওচৰত গৈ আইগ্লো ট্ৰিটমেণ্টটো গ্ৰহণ কৰিব পাৰে, যিহেতু আমাৰ চকুজুৰিতে আমাৰ মুখ্য সৌন্দৰ্য লুকাই থাকে। আজিলৈ ভিডিওটো ইয়াতে সামৰিছোঁ। ভিডিওটো শেষলৈ চোৱাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ।